নমস্কাৰ এমডি টক্সৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন মানে ভিডিঅ' দিব পৰা নাছিলোঁ, মোৰ শাৰীৰিক অসুস্থতা প্ৰায় 15 দিন ধৰি মই গুৱাহাটী পলিক্লিনিকত ভৰ্তি হৈ আছিলোঁ। তাৰ পৰা ভাল পাই আকৌ ভিডিঅ' কৰিব লৈছোঁ। ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰোঁ, এইটো মোৰ অভ্যাসত পৰিণত হৈছে। যি নহওক আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ ছোৱালী গাভৰু হোৱাৰ কথালৈ। আমাৰ সমাজত যিমানবিলাক অসমীয়া সমাজত বিশেষকৈ নামনি অসমত যিমান পৰিয়াল আছে, যিবিলাকৰ ঘৰত ছোৱালী আছে, ছোৱালী প্ৰায় 9 বছৰৰ পৰা 11-12 বছৰৰ ভিতৰত ছোৱালী পুষ্পিতা হয়। পুষ্পিতাক আমি তুলনি বুলিও কওঁ, শান্তি বিয়া বুলিও কওঁ, ছোৱালী গাভৰু হোৱা বুলিও কওঁ। যিকেই নকওঁ একেটাই কথা। নামনি অসমত এইটো সামাজিক তথা ঘৰুৱা উৎসৱ। ছোৱালী যেতিয়া পুষ্পিতা হয়, পুষ্পিতা হোৱাৰ সময়ত ছোৱালীজনীয়ে যাতে ঘৰৰ মহিলা সদস্য অৰ্থাৎ সধবা মানুহসকলে বেছি ভাল, যিকেই নহওক যদি মাকগৰাকী হঠাৎ বিধৱাও হয় তথাপিতো মাকক ক'লে বেছি ভাল। ছোৱালীজনীয়ে যেতিয়া গাভৰু হয় বা পুষ্পিতা হয়, তেওঁ ঘৰৰ মহিলা সদস্যক কথাটো ক'লে ভাল। আৰু ঠিক সেই সময়ৰ পৰাই ঘৰৰ আন সদস্যবিলাকে সেই ছোৱালীজনীক ভালকৈ পুষ্পিতা হোৱাৰ পিছতে নতুন কাপোৰ পিন্ধাব লাগে। বজাৰৰ পৰা যি কিনি আনিয়ে পিন্ধিব লাগিব সেইটো কথা নহয়। ঘৰত যি নতুন আছে অৰ্থাৎ ফটা চিটা পুৰণা মলিয়ন একেবাৰে উৱলি যোৱা কাপোৰ নহয়, ভাল নতুন সাজ এযোৰ পিন্ধাই দিব আৰু তেওঁক আছুতীয়া কোঠাত সুন্দৰকৈ বিচনা এখন সজাই তাত বহুৱাই ৰাখিব। অৰ্থাৎ বিচনাখনত আপোনালোকে তুলি বা টচক গাৰু ব্যৱহাৰ নকৰিব। ব্যৱহাৰ নকৰিলে ছোৱালীজনীৰ কাৰণেই ভাল। আৰু খাটত বা পালেঙত শুব নিদিব। মজিয়াতে সুন্দৰকৈ নতুন বেডশ্বীট বা তেনেকুৱা কাপোৰ পাৰি শুবলৈ দিব বা বহিব দিব। তাৰপিছত ছোৱালীজনীক একো খাব নিদিব। খালে হয়তো কিছু দোষ থাকি ৰৈ যায়, সেই দোষনো জানি শুনি কিয় কৰা যায়, সেইকাৰণে ছোৱালীজনীক খাব নিদিব। অকল পানীত বাদে একো খাদ্য বস্তু খাব নিদিব। পিছদিনাখন যেতিয়া হয় তাৰ পিছদিনাখন কি কৰিব, এজন জনা শুনা পুৰোহিতৰ হতুৱাই ছোৱালীজনীয়ে কোন সময়ত তুলনি হ'ল বা শান্তি বিয়া হ'ল, সময় বাৰ তিথি এই আটাইখিনি পুৰোহিতক জনাই তেওঁ এখন সৰণি নিচিনাকৈ অৰ্থাৎ তুলনি বিয়াত তেওঁ কি দোষাদোষ আছে, গুণ আছে, ভাল বেয়া আছে, যিহেতুকে প্ৰত্যেক দিনাই ভালো থাকে বেয়াও থাকে, এই আটাইখিনি সামৰি ছোৱালীজনীৰ এখন মানে শুদ্ধ বগা কাগজত তেওঁৰ বিষয়ে লিখি দিব। তেওঁ কি খাব লাগে, কি খাব নালাগে, কেনেকৈ থাকিব লাগে, তেওঁ গা ধুৱাব কিহেৰে লাগিব, এই আটাইখিনি কথা লিখি দিয়ে। এই পুৰোহিতৰ পৰা লিখা আনি তেওঁক তাৰপিছত কেঁচা ফল মূল, বুট মগু, কেঁচা গাখীৰ খাব দিব পাৰে। ৰন্ধা বস্তু একো খাব নিদিব। ৰন্ধা বস্তু খালে ছোৱালীজনীৰ কাৰণে অমংগল হয়। সেয়েহে তাৰপিছত কি কৰিব, এই খাদ্যখিনি খোৱাৰ আগতেই তেওঁৰ মূৰ শিতানত এখন সুন্দৰকৈ কাঁহৰ কাঁহীত আপুনি এটা পূৰ্ণ পাত্ৰত চাউল আৰু কেঁচা কল 81 আৰু ডালিমৰ কলি 3টা যুক্ত এডাল ঠাৰিত 3টা কলি থকা ডালিমৰ ফুল আনিব আৰু সেই চাউলৰ ওপৰত ডালিমৰ কলি থ'ব। সুন্দৰকৈ মাটি চাকি এগছ লগাব, ধূপ দিব, যাতে কোঠাটো সুন্দৰ হৈ পৰিষ্কাৰ হৈ সুগন্ধি গোন্ধ এটা ওলাই থাকে। তেনেকুৱাকৈ ছোৱালীজনীক ৰাখিব। ছোৱালীজনীক সেই সময়ছোৱাত ডাঙৰকৈ কথা পাতিব নিদিব। ছোৱালীজনীয়ে ডাঙৰকৈ কথা পাতিলে প্ৰকৃতিয়ে শুনিব, এয়া প্ৰকৃতিৰেই নিয়ম। কিন্তু ছোৱালী পুষ্পিতা হ'লে ডাঙৰকৈ কথা ক'লে প্ৰকৃতি ৰুষ্ট হয় আৰু তেওঁৰ শৰীৰৰ কাৰণে বেয়া। সেইকাৰণে আৰু পুৰুষ বা ল'ৰা মানুহে সেই পুষ্পিতা হোৱা ছোৱালীজনীৰ মাত শুনিব নাপায়। এয়া প্ৰকৃতিও শুনিব নাপায় আৰু পুৰুষেও শুনিব নাপায় বা ল'ৰা মানুহেও শুনিব নাপায়। সেইকেইদিন ছোৱালীজনীয়ে
সৰুকৈ ঘৰৰ মহিলা সদস্যৰ লগত যি দুই এটা কথা আছে সেইখিনি ক'ব পাৰে। আৰু ছোৱালীজনীয়ে আজিকালিতো সকলোৰে ঘৰৰ ভিতৰতে লেট্ৰিন বাথৰুম হৈছে, সেইখিনি কথা ক'বই নাযাওঁ। যিবিলাকৰ ঘৰৰ বাহিৰত লেট্ৰিন বাথৰুম আছে আৰু ছোৱালীজনীৰ পেচাব পায়খানা কৰিব লগা হ'লে ভালকৈ প্ৰকৃতিয়ে যাতে তেওঁৰ মুখখন দেখা নাপায় আৰু তেওঁ যাতে প্ৰকৃতিৰ গছ লতা লতিকা পানী দুনি খাল বিল দেখা নাপায়, তাৰ কাৰণে উৰণি টানি লেট্ৰিনত বা বাথৰুমত যাব পাৰে। কিন্তু মানে উৰণি নটনাকৈ ছোৱালীজনীক লেট্ৰিন বাথৰুমত বাহিৰত হ'লে নিনিব। ঘৰৰ ভিতৰত হ'লে কথা নাই। আৰু যিখিনি ঠাইৰে ছোৱালীজনীয়ে খোজকাঢ়ি যায় গোবৰ পানী ছটিয়াই যাব। এয়া আমাৰ সমাজৰ নিয়ম বুলি কওঁতে ইয়াত চাইণ্টিফিক কাৰণো বহুতো লুকাই আছে। মই সেইখিনি ক'ব নাযাওঁ। মই যিহেতুকে আধ্যাত্মিক ভাৱতে এই কথাখিনি কৈছোঁ, সেয়ে মই এইটো নিয়ম বুলি কৈছোঁ। ছোৱালীজনীক তেনেকৈ 4 দিন ৰাখিব। আৰু ছোৱালীজনীক যিদিনাখন গা ধুৱাব, অৰ্থাৎ 4ৰ্থ দিনাখন তোলনি হোৱাৰ পৰা 4 দিনৰ মূৰত তেওঁক গা ধুৱাব। এই গা ধোৱা সময়ত এই যে পুৰোহিতে লিখি দিছিল তেওঁক কি পানীত কি মিহলাই গা ধুব লাগে, এইখিনি নিয়ম আপোনালোকে নকৰাকৈ নাথাকিব। ছোৱালীজনীৰ যোগ পাব, যোগো থাকে কেইবাটাও। তাৰ ভিতৰত মই 4টাই কৈ দিছোঁ। কান্তা যোগ থাকে, সাংখিনী যোগ থাকে, প্ৰতিহিতা যোগ থাকে, প্ৰতিহীনা যোগ থাকে। প্ৰত্যেক যোগৰে প্ৰতিকাৰো আছে। এই প্ৰতিকাৰবিলাক নকৰাকৈ নাথাকিব। প্ৰতিকাৰবিলাক কৰিলে ছোৱালীজনীৰ বৈবাহিক জীৱন, সাংসাৰিক জীৱন, কৰ্ম জীৱন খুব সুন্দৰ হ'ব। যদি আমি এইখিনি উশৃংখলভাৱে ভাবি নকৰোঁ, কিনো হ'ব বুলি চাই থাকোঁ, ছোৱালীজনীৰে বিপদ হয়। আৰু এই বিপদ আমি কোনেও নজনাকৈ হয়। কিয়নো আমি এইখিনি শিশু অৱস্থাতে ছোৱালীজনীক দোষত পেলাওঁ। সেয়েহে যিখিনি প্ৰতিকাৰ দিয়ে এই প্ৰতিকাৰখিনি আপোনালোকে পাৰ্যমানে কৰিবলৈ চেষ্টা কৰিব। ডালিমৰ ফুল অৱশ্যেই দিব। আৰু যদি আপুনি ক'তোই বিচাৰি ডালিমৰ ফুল নাপায়, তেতিয়াহ'লে কেঁচা কল একাশীয়ে দিব। তাৰ বাহিৰে অন্য ফল একেবাৰেই নিদিব। ইয়াৰে বহুত নিয়ম আছে। গা ধোৱাৰ পিছত আকৌ বহুতো পৰ্ব আছে। এইখিনি ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হয়। সেয়েহে মই গা ধোৱাৰ পিছৰ পৰ্বটো নকওঁৱে। দৰকাৰ হ'লে পিছৰ ভিডিঅ'ত কৈ দিম। আজিৰ ভিডিঅ'টো এইখিনি কথা জানি শুনি আপোনালোকে পালন কৰিব। নিশ্চয় ছোৱালীজনীৰ ভাল হ'ব। আৰু এই 4 দিনৰ ভিতৰত ছোৱালীজনীয়ে যাতে কোনো বাদ্যসংগীত, মোবাইল আৰু প্ৰসাধন নকৰে, নখ পালিচ নলয়, জেতুকা নলয়, লিপষ্টিক নলয়, পাউডাৰ্ছ নুঘঁহে, এইখিনি কথা মন কৰিব। আৰু পুৰুষৰ লগত যাতে কথা নাপাতে। তেওঁ দেউতাকো হ'ব পাৰে, ককায়েকো হ'ব পাৰে, ভায়েকো হ'ব পাৰে, যাতে কথা নাপাতে। এইখিনি কথালৈ মন কৰিব। ছোৱালী ভাল হ'ব। আৰু পুষ্পিতা হোৱা ছোৱালীৰ এইখিনি নিয়ম পালন কৰিব লাগে। আৰু ছোৱালীক গা ধোৱা নিয়ম সদায় 12টাৰ পিছত কৰিব। যিহেতুকে ভাৰতৰ বা অসমত ভগৱানৰ মন্দিৰবিলাকত ভগৱানক 12টাত গা ধোৱা হয়। সেয়েহে পুষ্পিতা হোৱা ছোৱালীক 12টাৰ পিছতেই গা ধুৱাব। আৰু প্ৰতিকাৰবিলাক কৰিব, নিশ্চয় ভাল হ'ব। ধন্যবাদ। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুকৰ পেজটো ফ'ল' কৰিব। নমস্কাৰ।